আজিৰ দিনটো মোৰ বহুত বেছি ভাল আছিল ৰাইজ সেইকাৰণে খোৱা পা উঠি গৈ আহিয়ে মই খাব পালোঁ পিঠাগুড়িৰ লগত মুড়ি তাৰপিছত খালোঁ চকলেট সেয়া ধুনীয়াকৈ খাই বৈ আহি মই গা ধুবলৈ গ'লোঁ গা ধুই গৈ আহি এই বছৰৰ প্ৰথমটো আপেল বগৰী মানে বন বগৰী খালোঁ তাৰ পাছত ঘৰলৈ আহিল আলহী তিনিচুকীয়া মাইনাবাত আহিছিল মায়ে ধুনীয়াকৈ চবকে চাহ পানী দি এইফালে আলহীকো বিদায় দিলে আৰু সন্ধিয়ালৈ মই খালোঁ চিংৰাৰ লগত লালমোহন তাৰ লগত আছিল চাওমিন আৰু আমাৰ ইয়ালৈ আৱাহন থিয়েটাৰ আহিছে অৱশ্যে আৱাহন থিয়েটাৰ এইবাৰ বুলি নহয় বহুতবাৰে আহিছে কিন্তু ভাগ্যক্ৰমে মই চাবহে পৰা নাছিলোঁ এইফালে আমি থিয়েটাৰ পাওঁ মানে বাকীবোৰ মানুহ সোমালে ৰাইজ আৰু আমিও ধুমাধুম পলম নকৰি যিখিনি কৰিব লাগে কৰিলোঁ তেনেহ'লে আপোনালোকে অলপমান চাই লওক থিয়েটাৰ এইফালে আমিও থিয়েটাৰ চাইকৈ আহি মোৰ ঠাণ্ডা দিনৰ লগৰী পপকৰ্ন খালোঁ তাৰপিছত আকৌ ঘৰলৈ আহিলোঁ আকৌ লগ পাওঁ অন্য এটা ভিডিঅ'ত আজিলৈ বাই বাই